হাই গাইজ গুড মৰ্ণিং সকলোকে মই মোৰ নতুন আনিটি ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আপোনালোকে সকলোৱে ভালে আছে নিশ্চয় ময়ো ভালে আছোঁ। চ' ভিডিঅ'টো ষ্টাৰ্ট দিওঁ। এতিয়া মই এতিয়া কেইটা বাজিলে টাইম ৰাতিপুৱা হৈ আছে বাৰু 11:22 বাজিলে টাইমটো। তাৰপিছত এতিয়া আমি চাহ তাহ খাই মেলি চব হৈ গ'ল। এতিয়া ভাত চুজি বনাবৰ কাৰণে ৰেডি কৰিব লাগে আৰু তাৰপিছত আজি একো এনেকৈ নবনাওঁ, বইল বনাম আৰু আলু পিটিকা নহ'লে কিবা কিবি এটা খাই ল'ম আৰু আজি আমি যাম ধেমাজিলৈ। তাৰপিছত ধেমাজিত কি কৰিম পাছত আপোনালোকে গম পাব, সেইটো এটা ছাৰপ্ৰাইজ হয়। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈ চাব। ইয়াতে চাব পাৰে মই ওলাই পিনি ৰেডি হৈ গ'লোঁ। এতিয়া গৈ পাই পিনি দেখুৱাম আৰু আপোনালোকৰ কাৰণটো কি হয়, কিহৰ ছাৰপ্ৰাইজ আছিলে। চ' চাই থাকক। ইয়াতে চাব পাৰে আমি ওলাই পিনি ৰেডি হৈ গ'লোঁ। এতিয়া ব'লক আপোনালোকে লগত। ক'ত যাবা তুমি? বুম বুম ক'ত যাবা? বুম বুম ক'ত যাবা? বুম বুমটো কেনেকৈ কৰে কোৱাচোন? বুম বুম তুমি এই টুটুলু ব'লা, আমি গৈ থাকিম। ব'লা 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 আমি যাম আৰু বুম বুম ব'ল গেপটো তুমি নতুন আছে টোপনি নতুন দিয়ক। ক'ত যোৱা তুমি? গাইজ ইয়াতে চাব পাৰে মই মেডিকেলত আহি পালোঁ। এতিয়া এইফালে এইমাত্ৰ আহি পাইছোঁ। তাৰপিছত পাছৰখিনি দেখুৱাই আছোঁ আপোনালোকৰ পাছতকৈ। ইয়াতে আমি সকলোৱে ওপৰৰ ফ্ল'ৰলৈ গৈ আছোঁ। ফ্ৰেণ্ড এজনীৰ ডেলিভাৰী হৈছে, ইয়াতে আমি সকলোৱে চাব আহিছোঁ। এইটো আমাৰ নিউ পাপা বনিছে, সেইকাৰণে দেখুৱাইছোঁ বুলি লুকাইছে, চাব পাৰে। ছাৰপ্ৰাইজটো হৈছে এইটো চাব পাৰে। বেবী গাৰ্ল হৈছে মোৰ ফ্ৰেণ্ডৰ, সেইটোকে আমি ইয়াতে চাব আহিছোঁ। ছাৰপ্ৰাইজটো এইটোৱে আছিলে আপোনালোকৰ। ইয়াতে পূৰা ফটো ছেশ্যন চলি আছে মেডিকেলৰ ভিতৰতে, চাব পাৰে আপোনালোকক দেখুৱাইছোঁ। ইয়াতে একদম নিউ পাপা বনিছে কাৰণে চাওক ফটো ছেশ্যন চলি আছে, ইয়াতে চাব পাৰে। এতিয়া মেডিকেলৰ বাহিৰ অহাৰ পাছতে ধেমাজিতে খুৰীহঁতৰ ঘৰত আহিলোঁ, চাব পাৰে আপোনালোকে। এতিয়া ইয়াতে ভাত চাত খাই মেলি যামগৈ আৰু ইয়াতে ভাত চাত খোৱা হৈ গ'ল, কিন্তু ভিডিঅ'টো ল'বলৈ পাহৰি গ'লোঁ। ইয়াতে বনাইছিলে পিঠা চব্জিৰ লগত লোকেল কুকুৰা মাংস, আৰু এই বনাইছিলে গাহৰি মাংস আৰু বাঁহগাজৰ ভাজি। আৰু আমাৰ চাইমদ মিচিংসকলে খায়, যোন মিচিং আছে এতিয়া গম পাবই, মোৰ ছাবস্ক্ৰাইবাৰ যোন মিচিং আছে। চাইমদ বনোৱা হৈছিলে, খাইছিলোঁ সেইটো। এতিয়া খাই ল'লোঁ, নিচা ধৰাৰ নিচা লাগিছে। তাৰপিছত এতিয়া গাড়ী শুই পিনি যামগৈ আৰু এতিয়া টাইম বাজিছে 9:19 বাজিছে আৰু ঘৰত পাওঁতে 10টা বাজিয়ে যাবগৈ আৰু তাৰপিছত এতিয়া মানে পাহৰি থাকিলোঁ ভিডিঅ'টো ল'বৰ কাৰণে। মাহী ওলাইছে এইফালে। ক'ত যাবা? মামী নমো কৰিছোঁ, নমো এইটো দাদা। আজি হৈছে নেক্সট ডে হয়। এতিয়া ৰাতি কেইটা বাজিলে? 9:19 বাজিলে। এতিয়া আমি ভাত খাব লৈছোঁ। আজি বিশেষ একো নাই, আজি আলু পিটিকা আৰু ভাত সেনেকৈ খাম। মই পানী ঢালি খাইছোঁ ইয়াতে। এইটো মেকুৰীটো চাব পাৰিম, ইমান আমনি কৰি আছে, কাৰ হয় জানো। চাব পাৰে, মই খাই লওঁ। এতিয়া টাইম বাজিছে 10:30। এতিয়া শুম আৰু নহ'লে কাইলৈ উঠা দেৰি হ'ব। কাইলৈ ট্ৰেইন আছে 8টা বজাত। কাইলৈ যাম আমি ধেমাজি। চ' চাই থওঁ ভিডিঅ'টো। সেইফালে চোৱা। হাই কৰাচোন। ক'ত কৈছে চাওঁ ভৰি। তুমি ক'ত গৈছানো? ক'ত গৈ আছা? ইয়াতে আপোনালোকক মই ট্ৰেইন দি যাম বুলি কৈছিলোঁ, কিন্তু ট্ৰেইন দি যোৱা নহ'ল, কাৰণ ইয়াতে মোৰ হাজবেণ্ডৰ দাদাই ক'লে কি আৰু ধেমাজিত কাম আছে, সেইকাৰণে একেলগত যাওঁ বুলি, সেইকাৰণে অট'তে গুচি গ'লোঁ আমি সকলো। মই ধেমাজি আহি পালোঁ। এতিয়া ভাত চাত খাই লওঁ। ইয়াতে চাব পাৰে মই এতিয়া ভাত খাব লৈছোঁ। ইয়াতে আছে দালি, ইয়াতে আছে আলু ভাজি, এইখিনি মাংস ড্ৰাই ফ্ৰাই, গাহৰি মাংস। কোনে গাহৰি মাংস খাই ভাল পায় প্লিজ জনাব মোক। ধেমাজিত মই ইয়াত খুৰীহঁতৰ ঘৰত এনেই ফুৰিবলৈ আহিছোঁ। আপোনালোকে নাহিব যে কেলৈ আহিছে বুলি, আৰু এইকেইদিন আপোনালোকে ধেমাজিৰ ভিডিঅ'ই চাব পাব আৰু